সুপ্ৰভাত বন্ধুসকল আপোনালোক সকলোকে ৰঙালী বিহু বহুত বহুত শুভকামনা যাচি মই মোৰ চেনেল মিষ্টাৰ আৰ.কে. অসমলৈ পুনৰবাৰ স্বাগত জনাইছোঁ। আজি বহাগৰ প্ৰথম দিন। আজি মই আছোঁ মোৰ চেনেহী গাঁওখনত, মোৰ হেঁপাহৰ ঘৰখনত। ইতিহাসে গৰকা চৰাইদেউ জিলাৰ নিজখালৈঘুগুৰা অঞ্চলত পুৰণি লখিমীপথাৰ গাঁও। সঁচাই গাঁওখনলৈ আহিলে, ঘৰখনলৈ আহিলে মনটো কিবা মুকলি মুকলি লাগি যায়। কি সুন্দৰ পৰিৱেশ, কি শান্তি পৰিৱেশ। চহৰৰ ব্যস্ততাৰ পৰিৱেশৰ মাজত পৰা আঁতৰি আহি এনেকৈ গাঁওখনত চাই বহুত ভাল লাগি যায়। আজি বহাগৰ প্ৰথম দিন। আহকচোন আজি আপোনালোকক লৈ যাওঁ আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাবলৈ। কেতিয়া আহিলি? পৰহি? কালি ক'ত গ'লি? হে? টাইম পাছ। এয়াই নহয় বন্ধুসকল, আৰু আছে ঐতিহাসিক সম্বল, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। 600 বছৰীয়া আহোম ৰাজত্ব কালৰ কিছু কথা আমাক কৈ যায়। বলক লৈ যাওঁ আপোনালোকক। এই যে দেখিছে মুকলি পথাৰ, ইয়াতেই 31 ডিচেম্বৰৰ দিনা মেডাম মে ফি অনুষ্ঠান আয়োজন কৰা হয়। শ ভক্তপ্ৰাণ লোক আহি ইয়াত একত্ৰিত হয়, যিয়ে আমাক গৌৰৱ অনুভৱ কৰিবলৈ সহায় কৰে। এয়া মোৰ সন্মুখত মৈদাম ফুকনৰ মৈদাম ক্ষেত্ৰ, মেডাম মে ফি পূজাৰ বেদী। ফালে যে দেখিছে, সেই তাতে আছে আমাৰ মৈদাম ফুকনৰ মৈদাম। বলক মৈদামটো চাওঁ কেনে অৱস্থাত আছে।
পাইছে বন্ধুসকল, যথেষ্ট ওখ। এই মৈদামটোৰ মাজত এটা গাঁত আছে, দেখিছেনে বন্ধু? এই গাঁতটো আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকলৰ মুখত শুনিছোঁ বোলে এই মৈদামটোৰ মাজৰ পৰা মানৰ দিনত ধন সোণ লুট এনেধৰণে খান্দি উলিয়াই লৈ যোৱা হৈছিল। বন্ধুসকল, কেনে লাগিছে বাৰু আমাৰ গাঁৱৰ পৰিৱেশটো? সঁচাই শান্তিপূৰ্ণ নহয়নে? কাৰ বাৰু ভাল নালাগিব ইমান এটা শান্তি পৰিৱেশ? কোনে নিবিচাৰে? যদি আপোনালোকেও এনে শান্তিপূৰ্ণ পৰিৱেশত থাকি ভাল পায় তো জনাবচোন এবাৰ আমাৰ গাঁওখন কেনেকুৱা লাগিলে কমেণ্ট বক্সত। চৌপাশে সেউজীয়া, যান্ত্ৰিকতাৰ কোনো হৈ হাল্লা নাই। আনফালে পক্ষীৰ কাকলি, সেয়া সঁচাই বিহু বিহু লগা নাইনে? এজনী কেতেকী বিননি। সেয়া শুনা পাইছেনে বন্ধুসকল? লাগিছেনে আপোনালোকৰো মনত বিহু বিহু? সঁচা, আজি আপোনালোকক এই পৰিৱেশটো দেখুৱাবলৈ পাই মই খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। বন্ধুসকল, মোৰ পিছফালে থকা এই গছডাল আপোনালোকে চিনি পাইছেনে বাৰু? চাই লওক এবাৰ ভাল ধৰণে। এই গছডাল হ'ল কটকৰা গছ, যিডাল গছত জেৰেঙা পথাৰত সতী জয়মতীক শাস্তি বিহা হৈছিল। যথেষ্ট পুৰণি গছ। এই গছডালৰ ফলবোৰ আমি সৰুতে খাইছিলোঁ। পকা পকা ফলবিলাক ছিঙি নি ৰ'দত শুকুৱাই থৈ তাক খাইছিলোঁ। বৰ ভাল লাগে খাবলৈ। অৱশ্যে বৰ্তমান ইয়াত ফল লাগি থকা নাই, হয়তো গছজোপা পুৰণি হৈছে সেইকাৰণেও নাই চাগে। ৰ'ব সৰু সৰু কেইটামান কলি দেখিবলৈ পাইছোঁ। আপোনালোকৰ চকুত পৰিছেনে নাই পৰা নাজানিছোঁ, কেমেৰাই ঢুকি পোৱা নাই চাগে। ইয়াৰ পাতবিলাক চাওক এনেধৰণৰ। এইডাল অৱশ্যে কাঁইটীয়া গছ।
এইবোৰ দেখিছে দীঘল দীঘল কাঁইট। আমি শুনিবলৈ পোৱা মতে এই গছডাল বোলে বহুত ওখ আছিল। 1950 চনৰ ভূমিকম্পৰ সময়ত ইয়াৰ মূল গছডাল ভাঙি পৰিল। এই গছডালতে এখন আইনাও আছিল বোলে, মানে মিৰৰ আছিল। কিমান দূৰ সত্য আমি নাজানো, মাথো শুনা কথা। তথাপি কিছু কিছু ক্ষেত্ৰত আমাৰ সঁচা যেন লাগে, কাৰণ এই এইবিলাক সঁচা যেন লগাৰ মূল কাৰণ হৈছে অলপ আগত দেখুৱাই গ'লোঁ যে এই মৈদাম, এই পুখুৰী, সেইবিলাকে এই গছডালতো যে এখন আইনা আছিল, সেই কথাটো সত্য বুলি ভাবিবলৈ আমাক বাধ্য কৰে। তো বলক বন্ধুসকল, আমাৰ গাঁৱৰ আন কিছুমান পৰিৱেশ দেখাবলৈ মই চেষ্টা কৰিম। বিহু ৰ'ব বন্ধুসকল, আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাৰ আগতে মোৰ ঘৰৰ কেইটামান পৰিৱেশ দেখুৱাই লৈছোঁ আপোনালোকৰ আগত। সচৰাচৰ বিহু বুলি ক'লে আমাৰ মনত কেইটামান বস্তু খুবেই মনলৈ আহে, যিকেইটা বস্তু আজিও আমাৰ ঘৰত মজুত আছে, হয়তো যিটো আজি অসমৰ সমাজত প্ৰায় দেখিবলৈ পোৱা নাযায়। আছে, বহুতৰ ঘৰত আছে, কিন্তু আগৰ দৰে আমি দেখিবলৈ পোৱা নাপাওঁ। তো আহকচোন আমাৰ ঘৰত থকা সেই সম্পদকেইটা কি আপোনালোকক এবাৰ দেখুৱাইছোঁ। বিহু বুলি ক'লে আমাৰ মনত পৰে তাঁতৰ শালখন। এয়া চাওক, আমাৰ ঘৰৰ মাৰ এখন তাঁতৰ শাল, খুবেই চিনাকি। বিহু বুলি ক'লে গামোচা, মেখেলা চাদৰ য'ত তৈয়াৰ কৰা হয়। এয়া যঁতৰ, এইফালে এয়া চেৰেকী। আৰু ইণ্টাৰেষ্টিং ঘটনা, আৰু এটা বস্তু আপোনালোকক দেখুৱাইছোঁ। এয়া এৰী মুগা বাঁহ বান্ধিছে। বিহু আপ্যায়নৰ বাবে আমাৰ সমাজত মনত পৰে চিৰা, পিঠা, সান্দহ। গোটেই এই চিৰা, পিঠা, সান্দহ ঘৰতে প্ৰস্তুত কৰিবলৈ আমাৰ ঘৰত আছে এয়া ঢেঁকী, যিটো আজি খুব ৰেয়াৰ, সাধাৰণতে দেখা পোৱা নাযায়। কিন্তু সংস্কৃতি হিচাপে হওক বা যি কাৰণতে নহওক, আমাৰ ঘৰত এতিয়াও আছে এই ঢেঁকীটো। আগতে বিহু বুলি ক'লে চিৰা, পিঠা সকলোবিলাক আমি এই ঢেঁকীতেই প্ৰস্তুত কৰিছিলে। ইয়াত আমিও সহযোগ কৰিছিলোঁ মাক। ভাল লাগে এইবিলাক বস্তু চাবলৈ পালে। এইফালে এয়া এৰী মুগা।
অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটো বুলি মা দেউতাৰ আগত সেৱা ধৰিলোঁ। এয়া আমি বিহু বুলি গাঁৱৰ ফালে অলপ ওলাই আহিছোঁ। এয়া আমাৰ গাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰ। এইখন আমাৰ গাঁৱৰ স্কুল নিজখালইঘুগুৰা উচ্চ বুনিয়াদী বিদ্যালয়, য'ৰ পৰা আমি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। বন্ধুসকল, এয়া মোৰ এনাইদেউ। বৰ্তমান তেওঁ অলপ অসুস্থ, বয়সো হৈছে অৱশ্যে। বিহু বুলি পাক এটা মাৰি গৈছোঁ। এনাই ঘৰত আজি দামক দিছে, তাৰে এটি ভাগ আমাৰ মামীয়ে আমাকো আগবঢ়াইছে। এয়া আহোমসকলৰ পৰম্পৰাগত পানীয় লোকলাও।